হেৰা বন্ধুসকল মই সাজু এটা ভাল খবৰ 2020 মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব এই প্ৰশ্নটো সকলোৱে কৰি আছিল বহুতো গাৰ্জেন বহুতো ছাত্ৰছাত্ৰীয়ে জানিব ইচ্ছা কৰিছিল যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব ইয়েস আমি ইতিমধ্যে গম পাইছো যে অহা 6 জুন শনিবাৰে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব Hslc 2020 the high school living certificate 2020 ৰিজাল্ট ঘোষণা কৰা হ'ব 6 জুনত শনিবাৰে ৰিজাল্ট ঘোষণা কৰা হ'ব যোৱা 31 মে ৰবিবাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাখিনি এটা প্ৰেছ কনফাৰেন্সৰ যোগেদি জনাইছিল কিন্তু তোমালোকৰ ৰিজাল্টবোৰ কোনটো ৱেবছাইটত বা কোনটো লিংকত পাবা এই কথাখিনি আমি আলোচনা কৰিম প্ৰথমতে আমি চাই লওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰেছ কনফাৰেন্সত কি কৈছিল We have to go beyond COVID. We have to manage flood. We have to ensure that 6 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট দিব কলেজৰ এডমিশন হ'ব লাগিব আমি বিশ্বাস কৰো যে এই সময়ছোৱাৰ মাজতে আমি হায়াৰ সেকেন্ডাৰী পঢ়া দ্বিতীয় বৰ্ষ প্ৰথম বৰ্ষৰ সকলো ল'ৰা ছোৱালীক ফ্ৰী টেক্সট বুক আমি বিতৰণ কৰি দিলো সো এগ্ৰিকালচাৰত এক্টিভিটি চলি আছে আৰু এটা কথা যেটো এতিয়া লকডাউন 5.0 চলি আছে সো বহুতো অভিভাৱক আৰু ছাত্ৰছাত্ৰীসকলৰ মনত এটা প্ৰশ্ন হৈছে যে স্কুল কেতিয়া খুলিব তো স্কুল কেতিয়া খুলিব এই বিষয়ত এতিয়ালৈ কোনো ধৰণৰ নোটিছ মই পোৱা নাই কিন্তু যদি স্কুল খুলে প্ৰথমতে ক্লাছ 10 আৰু ক্লাছ 12 ৰ খুলিব চাগে তাৰ পিছত ক্লাছ 9 আৰু ক্লাছ 11 ঠিক হেদৰে বাকিবোৰ ক্লাছও খুলিব চাগে এতিয়া আইছো আমি ৰিজাল্ট কোনটো ৱেবছাইট দিব তোমালোকে নিশ্চয় স্ক্ৰিনত কেইটামান ৱেবছাইট দেখা পাইছা এই ৱেবছাইট কেইটাত যোৱা বছৰ মেট্ৰিকৰ ৰিজাল্ট দিছিল চাগে এইকেইটা ৱেবছাইটতে ৰিজাল্ট দিব বা নিদিব পাৰে সেবাৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়ালৈ নোটিছ পোৱা নাই নিশ্চয় অতি সোনকালে দিব মই তোমালোকক এটা ৱেবছাইট কৰিব বিচাৰিছোঁ ৱেবছাইটটো হৈছে assam.net তোমালোকে নিশ্চয় স্ক্ৰিনত দেখা পাইছা এই ৱেবছাইটত তোমালোকৰ ৰিজাল্টবোৰ বিচাৰি পাব বা ডেইলি এই ৱেবছাইটত সেৱা সম্বন্ধীয় বা ৰিজাল্ট সম্বন্ধীয় তোমালোকে তথ্যবোৰ পাই থাকিবা তোমালোকে এই ৱেবছাইটত ভিজিট কৰিব পাৰা এতিয়া আহিছো ৰিজাল্ট দিয়াৰ পিছত মই আকৌ এটা ভিডিঅ' বনাম আৰু এই ভিডিঅ'টোত থাকিব তোমালোকে কোনখন কলেজত এডমিশ্যন ল'বা কোনটো ষ্ট্ৰীম ল'লে ভাল হ'ব মই আমাৰ গুৱাহাটী মিৰ্জা এই এৰিয়াটোত যিমান কেইখন কলেজ আছে তাৰ ওপৰত এটা ভিডিঅ' বনাম আৰু যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব যাতে নতুন ভিডিঅ'বোৰ পাই থাকে